কাতি বিহুৰ দিনাখন যে তুমি মোক পলুৱাই লৈ আহিছা, মায়ে একো নকয়তো। যদি মায়ে কিবা এটা কয় বা গালি দিয়ে মই গুচি যাম কিন্তু দেই, কৈ দিছোঁ আকৌ। মই নাহো কৰোঁতে মানে তুমি মোক জোৰ জবস্তি কিনে লৈ আহিছা, একো নহয় বুলি। বিহুৰ দিনাখন মই ভাবিছোঁ নিজৰ ঘৰতে আৰু মাহঁতৰ লগত থাকিম, ফূৰ্তি ফাৰ্তা কৰিম, মাংস চাংস খাম আৰু তুমি মোক পলুৱাই লৈ আহিছা। ইয়াত কথা শুনোচোন, মই গুচি যাম। সেইবিলাক কৈ নাথাকিবিচোন পাগলী নিচিনা। কি ক'ব, মই পলুৱাই আনিছোঁ আকৌ। কি মোৰ বয়স হৈছে পলুৱাই আনিছোঁ? কাতি বিহু বুলিয়ে কি পলুৱাই আনিব নোৱাৰে নেকি? আজি ভালেহে দিন উল্টা। আজি আনাটো এটা লখিমী আহাৰ নিচিনাহে হ'ব। মই মাক মাতো, তুমি চিন্তা কৰিব নালাগে। মায়ে উল্টা ভালেই পাব, চাই থাকিবা। মা ইয়ালৈ আহকচোন। মা ইয়াত চাওকচোন কি আনিছোঁ আপোনাৰ কাৰণে। মা ওলাই আহক। কি নহ'লে ইমান বেছি ওলাই আছে যে, কি হ'ল? আপোনাৰ কাৰণে কি আনিছোঁ চাওকচোন। হে ৰাম ৰাম, তই মোৰ মাথা খালি দেই। তই ইমান কণমানি ছোৱালীজনী ক'ৰ পৰা লৈ আহিছ তই, হা? তোক মই ঔটেঙা পাৰিবহে যাবলৈ কৈছিলোঁ, তই দেখোন ছোৱালী পলুৱাই লৈ আহিছ। তোৰ লাজ লগা নাই ইমান সৰুতে ছোৱালী পলুৱাই আনিবলৈ? মা আজি কাতি বিহু যে, সেইটো কাৰণে মই ভাবিলোঁ আমাৰ ঘৰৰ ধানৰ হেৰিত কি কয় তাইয়ে লখিমী হৈ কিনে জ্বলাই আহকগৈ আকৌ। তই ইয়াত লখিমী বনাব আহিছা, হা? ইয়াত যে আজি কাতি বিহু ভালকৈ পূজা পাঠ কৰোঁ নাই, শান্তিকে এসাঁজমান খাম বুলি ভাবিলোঁ, বুঢ়ী নোহোৱাৰ আগতে এসাঁজ খাবলৈ আছে। এতিয়া তোৰ বোৱাৰীজনীৰ লগত ৰাম কৃষ্ণ, তই কি কৰিছ বাবা, তই জানে দেই। মই নাজানো, মোক ঘূৰাই দে। ইয়াত থাকিব নোৱাৰে আৰু দেই। মা এতিয়া মই আহিলোঁ মই কেনেকৈ ঘূৰি যাম? মোৰো এটা লাজ সন্মানৰ কথা আছে। ঘৰৰ মানুহে মোক কি বুলি ভাবিব, গাঁৱৰ মানুহে মোক কি বুলি ভাবিব? আপুনি মোক এনেকুৱা নকৰিব মা, মই পলাই কিনে ক'লৈ যাম নহয়, য'ৰ পৰা আহিছ তাতে ঘূৰি যা, ভালকৈ ঘূৰি যা। কোনেও নজনাৰ আগতে থৈ এই কাতি বিহুৰ দিনাখন মোৰ এইফালে ধূপ ধূনা জ্বলাব লাগে, পথাৰৰ চাকি গছি জ্বলাব লাগে, আৰু মই ইয়াত কি কইনা আদৰি থাকিম নেকি? তোৰ বিয়া বহাৰ বয়সো হোৱা নাই, এতিয়া তোৰ কিমান বয়স হৈছে, হা? তোৰ এতিয়া ছোৱালী পলাব বয়স হৈছে। মাকক আজি শান্তিকে এসাঁজ খোৱাওঁ সেইটো নাই, আজিলৈকে তোৰ এসাঁজ খোৱাই নাপালিয়ে, ছোৱালী পলাবলৈ তোৰ জানিছ? মই লৈ আহিছোঁ যেতিয়া আজি বিহুৰ দিনত মই আৰু ঘূৰাই নিব নোৱাৰোঁ। আজিৰ পৰা মোৰ লগতে থাকিব। বাপ্পা সমানে কথা ক'ব আহিছে দেই। মই ভাবিছোঁ আৰু এই ঘৰ এটা ভালকৈ বনাম, তাত মই কেইদিনমান থাকিম, এবছৰ দুবছৰমান শান্তিকে, একদম নিজৰ ঘৰত চাফ চিকুণকৈ। আৰু এতিয়া বোৱাৰী লৈ আহিছ তই, হা? ঘৰ বনাব লাগে, এতিয়া কি পইচা দি বিয়া কৰাবি? মই থৈ দিছোঁ একাউণ্টত পইচা, ঘৰ বনাব লাগিবি, সেইটো পইচা দি বিয়া কৰাবি? মই কিন্তু নিদিওঁ, যেনেকৈ কৰা আৰু। মন্দিৰত বিয়া পাতি আহিছ হ'ল আৰু আমি সমাজৰ আগত বিয়া পাতিব নাই। মোৰ হাতত কিন্তু টকা পইচা নাই, ৰূপা, বুজিলোঁ। আৰু তোৰ বাপেৰে এতিয়া আহি গম পালে মানে আকৌ মোক চিঞৰিব। তাক পঠালোঁ মই, লাঠি কেইটামান বনাই আন, বাঁহ গছটো কাটি আনচোন যা বুলি। এতিয়ালৈকে আহি পোৱা নাই। মোৰ গধূলি হৈ গৈছে, এতিয়া হলিতা পাতি জ্বলাবলৈ যাব লাগে, আৰু তই ইয়াত এইবিলাক বাহানা দিছ। গাঁৱৰ মানুহে শুনিলে কি ক'ব? এতিয়া বাহিৰতে যে বহি আছ। ৰমনা, এইবিলাক কি দেখিব পালোঁ? মই এইফালে হলিতা মাটি জ্বলাবলৈ যাব লৈছোঁ, আৰু তোমালোকৰ ঘৰত দেখোন কইনা। বোপাই কি ছোৱালী পলুৱাই আনিলে নেকি? কি কবি আৰু, আজি কাতি বিহুৰ দিনত ছোৱালী পলুৱাই লৈ আহিছে। কি ক'ম কচোন? এইবিলাক বুজাব নোৱাৰোঁ আৰু দেই মই। ভালে আকৌ আজি বোপাই ছোৱালী পলুৱাই আনিছে, বিহুৰ দিনত আজি মাংস এসাঁজ ভালকৈ খাব পাম আমিও। সেইটোৱে আৰু কি ক'ম, দেউতাৰাই নাই এতিয়া, আমাকো কোৱা নাই এবাৰ যে ছোৱালী মই লৈ আহিম বুলি। নিজে মই তাক পঠালোঁ ঔটেঙা কেইটামান আনিব কাৰণে, সি লৈ আহিছে একদম মন্দিৰৰ পৰা বিয়া চিয়া কৰি কিনে একদম ছোৱালী পলুৱাই লৈ আহিছে। ইমান বুদ্ধি ইহঁতৰ, বাপৰে। ঘৰত হ'লে বুদ্ধি নাই, এইবিলাক ছোৱালী পলুৱাৰ বুদ্ধিটো চাই ইহঁতৰ। কি কবি আৰু, ল'ৰা ছোৱালী আমাৰো একেই, বুজি নাপায়। আনিলে আৰু দে, ভালকৈ খাবি আৰু ভালকৈ মিলিজুলি খাবি তয়ো দেই। ময়ো যাওঁৱেই, হলিতা বাতি জ্বলাব আহিছিলোঁ নহয়, সেইটো কাৰণে ভাবিলোঁ কোন কইনা ৰঙা ড্ৰেছটো দেখি পাইছোঁ, এপাক চাই যাওঁ বা বুলিহে আকৌ। ৰমলা যাওঁ দেই, ৰাতি আহি আছোঁ আকৌ বিয়া খাবলৈ। ভালকৈ মাছ মাংস বনাই থবি আকৌ দেই। হ'ব আৰু আজি কাতি বিহুৰ দিন, মাছ মাংসটো বাদেই দে। ইহঁতক মই কি কৰিম মই সেইটোৱে ভাবি পোৱা নাই দেই। মই কি কৰোঁ নকৰোঁ চিন্তাই কৰিছোঁ। তাৰ দেউতাই আহকচোন, কি হয় চাই লওঁ। চিন্তা কৰিব নালাগে দে, মই গৈছোঁ দেই, ভালকৈ আকৌ মই আহি আছোঁ গধূলি। দেখিছ এতিয়া এইজনী আকৌ গাঁৱত গোটেই শুনাব নহয়, এতিয়া গধূলি আহিব গোটেই। চাউল নাই এফালে, চাউল খুন্দিব লাগে, ধান মেলত দিবগৈ লাগে, এইবিলাকতো তোৰ মাথাত নাই? ছোৱালীজনী যে পলুৱাই আহিছ তই, কি কপাল মোৰ, কি ক'ম আৰু। হ'ব যা ভিতৰলৈ, ময়ো হলিতা বাতি কেইটামান জ্বলাবলৈ যাওঁ। তোৰ বাপেৰে আহিছে নাই এইটো মই এবাৰ চাওঁগৈ দেই। ঠিক আছে মা। কৈছিলোঁ নহয় তোৰ মাৰে মোক কেং কৰিব বুলি ক'লে মানে মই গুচি যাম বুলি কৈছিলোঁ নাই? আৰু কি যে ক'ম, মই গুচি যাম কেনেকৈ এতিয়া কচোন? মই গুচি যাবও নোৱাৰোঁ, বিয়া পাতি কিনে আনিলি, সেন্দুৰ চেন্দুৰ মোক লগাই দিলি, এতিয়া মই কেনেকৈ গুচি যাওঁ? আৰু তই যে কৈছিলি তোৰ মায়ে কোনো ক'ব ভাল পাব বুলি, সেইটোৱে নেকি তোৰ ভাল পোৱাটো? সৰু ল'ৰা বুলি অলপতো খং কৰিবই ন, ইমানটোতো শুনি ল'ব লাগিব। কি আজিৰ পৰা মিলি জুলি থাকিবি, মা বুলি ক'বি, মাৰ দৰে থাকিবি, কাম বন কৰিবি। আজি হলিডে ভাত চব্জিকে বনাবগৈ লাগিব নহয়, এতিয়া পলা ৰুমলৈ। ঘৰটো ইমান বেয়া, ৰাম মই কেনেকৈ থাকিম তোৰ ঘৰত কচোন? তই যে ঘৰটোতো বনাই ল'ব লাগিছিলে, ইমান বেয়া ঘৰত মই কেনেকৈ থাকিম? কাপোৰবিলাকতো তোৰ মায়ে ইমান লেতেৰাকৈ পিন্ধি আছে, মই যে নোৱাৰোঁ দেই। মোৰ ওচৰত থকা মানুহ এনেকুৱা নহ'ব কিন্তু দেই। কিনো লেতেৰাকৈ পিন্ধিলে, ঘৰত থাকিলেতো ইমানটি হ'বই ন। ঘৰত কি মেখেলা চাদৰ একদম বাকচৰ পৰা ওলাই পিন্ধি থাকিব নেকি? কি যে কোৱা নো তুমিও নহয় দেই।
হ'ব আৰু দেই, ইমান কথা শুনাব নালাগে। মই আৰু এইটো ঘৰত থাকিব নোৱাৰোঁ। কেনেকৈ থাকিম নিজে কৈছোঁ, ইমান কেঁচা ঘৰত। ৰাতিপুৱা কেঁচুৱে একদম গাত খানি কিনে ইমানকৈ মাটি ওলাই থৈ দিব। মই ৰাতিপুৱা উঠি কিনে মুচিব লাগিব সেইকেইটা। তোৰ গম আছে নাই পিছে? পলুৱাই আহিলি তই মোক ক'ব লাগিছিলে ঘৰটো এনেকুৱা বুলি। তইতো মই নাহিছিলোঁ নহয়, তই নক'লেও একদম ভাল পাই আছ। মোৰ একদম ভালকৈ ৰজা মানুহৰ নিচিনা বহি কিনে খাওঁ বুলি ভাবিছিলোঁ মই তোক। তই এনেকুৱা বুলি জনাহেঁতেন মই তোৰ লগত কেতিয়াও নাহোঁ। হ'ব আৰু দেই, যি হ'ল এতিয়া ব'লা ভিতৰলৈ। একদম এতিয়া মাহঁতে আহিব, গাঁৱৰ মানুহো আহিব, আৰু ভালকৈ আলহী সুধিবি, ভালকৈ কথা চথা পাতিবি। এইবিলাক নখৰা বেলেগৰ আগত নেদেখাবি দেই। বিয়া হৈ আহিছোঁ, আজি যদি তোৰ লগত কাজিয়া লাগে, বছৰে সদায় মোৰ কাজিয়া হৈ থাকিব তোৰ লগত। একদম বুজি নোপোৱা হাজবেণ্ড এটা পাইছোঁ নিচিনা লাগিছে দেই মোক। ঘৰটো কেনেকুৱা আৰু আলহী সুধিব কৈছে। কেনেকুৱা সুধিম? মোৰ মৰ্জি মই যেনেকুৱা হ'লেও সুধিম। উৰণি ল'ব লাগিব, মই কেনেকুৱা ল'ম কচোন? যেনে তেনে শাড়ীটো পিন্ধি আহিছোৱে মোক। এইবিলাক শাড়ী চাড়ীৰ লগত মই থাকিব নোৱাৰোঁ দেই, এইটো মাৰে কৈ দিবি।